এসময়ত এখন দেশৰ এখন হাবিত এখন নদী আছিল আৰু সেই নদীখনত এটা বৰ বুদ্ধিয়ক কাছ আছিল। মাজে মাজে কাছটোৱে নদীৰ পানীৰ পৰা উঠি আহি নদীৰ পাৰত টহল দি থাকে। এদিনাখন বুদ্ধিয়ক কাছটো আৰু তাৰ লগৰ কেইটামান কাছই নদীৰ পাৰত টহল দি আছিল। সেই সময়তে এটা শিয়াল সেইফালেৰে গৈ আছিল। শিয়ালটোৱে কাছৰ জাকটোক দেখা পাই তাৰ বৰ লোভ লাগিল। কাছৰ জাকটোৰ পৰা এটা কাছ কেনেকৈ খাব পাৰি তাকে ভাবিবলৈ ধৰিলে। ঠিক সেই সময়তে গছৰ পৰা এখিলা পাত সৰি তাৰ নাকতে পৰিল আৰু লগে লগে সি হাঁচি মাৰি দিলে। শিয়ালৰ হাঁচিৰ শব্দ শুনাৰ লগে লগেই কাছকেইটাই পানীলৈ নামি দিলে। কিন্তু সেই বুদ্ধিয়ক কাছটোৱে শিয়ালৰ হাঁচিৰ শব্দ শুনা নাপালে। সেয়ে সি তাৰ লগৰ কাছবোৰ পানীলৈ যোৱা দেখি আচৰিত হ'ল। সেই সময়তে শিয়ালটোৱেও কাছটোৰ ওচৰলৈ যাবলৈ ধৰিলে। শিয়ালে কাছটোৰ ওচৰলৈ গৈ কাছটোক ক'লে, "এতিয়া তোক মই খাম।" তেতিয়া বুদ্ধিয়ক কাছটোৱে ক'লে, "তুমি মোক খাই পেলোৱা, মোক খাই পেলোৱাটোৱেই বিচাৰোঁ। তোমাৰ হাতত প্ৰাণ বিসৰ্জন দিবলৈ পালে মই ধন্য হ'ম। সেয়েহে পানীত মই জাপ দিয়া নাই। তোমাৰ বাবেহে মই ৰৈ আছোঁ। কিন্তু তুমি মোৰ পিঠিত থকা চলংখনৰ বাবে মোক খাবলৈ অসুবিধা পাবা। মোৰ চলংখন খালে তোমাৰ দাঁত উফৰি যাব। তুমি অলপ সময় ইয়াতে ৰৈ থাকা আৰু মই পানীলৈ নামি যাওঁ। পানীয়ে মোৰ চলংখন কোমল কৰি দিব আৰু তেতিয়া মোক খাবলৈ সুবিধা পাবা।" মূৰ্খ শিয়ালে কাছক পানীলৈ নামি যাবলৈ দিলে। কাছটোৱে লাহে লাহে গৈ পানীত নামি দিলে। পানীত নামি কাছটোৱে শিয়ালৰ ফালে চাই ক'লে, "তুমি ভাবিছা এই জংঘলৰ আটাইতকৈ বুদ্ধিয়ক জন্তু তুমিয়ে? যে নহয়, মই তোমাতকৈ বেছি বুদ্ধিয়ক।" শিয়ালটোৱে নিজৰ মূৰ্খামিৰ বাবেই নিজৰ ওপৰতেই খং কৰিলে। ভিডিঅ'টো যদি ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।